ওলাই মেলি ৰেডি আজি এটা জেগালৈ যাম আপোনালোকক দেখুৱাম সবে গৈয়ে থাকে বছৰৰ শেষত বা বছৰৰ আৰম্ভণিত অৰ্থাৎ পিকনিকলৈ যাম কিন্তু এইটো পিকনিক অলপ বেলেগ ধৰণৰ আপোনালোকৰ ভাল লাগিব আমাৰ বহুত ভাল লাগে চাবচোন বহুত এণ্টাৰটেইনিং হয় আপোনালোকে চাব আৰু বাছ আহিলে এয়া আমি উঠিলোঁ বাছত এয়া অনুভৱে মোৰ লগত বহি আছে দেউতাকক বিচাৰি ফুৰিছে অনুভৱে এয়া আমি গৈ আছোঁ আপোনালোকক তাত লগ পাম পালোহি পিকনিক স্থলীত পালোহি সোৱণশিৰিৰ পাৰত ইমান ধুনীয়া দলং দুফালে দুখন দেখিছেনে এইফালেও দলং আছে এখন বৃহৎ দলং এইফালে কোনোবা মিচিং লোকে ধুনীয়াকৈ পিকনিক খাই আছে পিকনিকৰ আয়োজন চলি আছে আৰু এইফালে তাত আমাৰ আয়োজন চলি আছে আমাৰ মানুহবোৰ বাছৰ পৰা নামি আহিলে বাছখন ফচিলে বালিত ফচিলে অলপ আগত দেখিছেনে আৰু ৰাইজ বাছৰ পৰা নামি আহিলে বস্তুবোৰ নমাই মেলি আনিলে তাৰপিছত ইয়াতে ব্যৱস্থা কৰা হৈছে ধুনীয়া প্ৰগ্ৰেম হ'ব লাষ্টলৈকে আপোনালোকে চাই থাকিব দুটা গম পাব এটা ব্যতিক্ৰমী পিকনিক হ'ব ধুনীয়া ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ বহি ব্ৰেড খাই আছে দেখিছেনে ইমান ধুনীয়াকৈ বহি আছে আমাৰ অনুভৱে আকৌ অকণমান দেৰিহে বহিলে এতিয়া কি কৰিছে চাবচোন সি উঠা নমা কৰি আছে দৌৰা দৌৰি কৰি আছে এক ছেকেণ্ডো মানে ৰৈ নাথাকে গাড়ী এনেকুৱা সাংঘাতিককৈ ফচিলে ট্ৰেক্টৰ মাটি পেলানি ট্ৰেক্টৰ দি এতিয়া টানিবলৈ লোৱা হৈছে হেমন্তৰ পৰা গাড়ী তলত সোমাই গৈছিলা ন খান্দিবৰ কাৰণে আকৌ তলত সোমাই গ'লা পুৰা বালি খানি খানি হেৰি গৈছে লুঙি এটা পিন্ধাই ভাল আছিলে বুলি কৈছে লুঙি এটা পিন্ধি অহাই এটা ভাল আছিলে বুলি কৈছে চলো চলো পিকনিকলৈ আহোঁতে আমাৰ গাড়ী ফচিছিলে ট্ৰেক্টৰ মাটি উলিওৱা হৈছে বহুত যত্ন কৰি হৈ গ'ল ধুনীয়াকৈ প্ৰিপেৰেশ্যন চলি আছে আৰু মিচিং মানুহৰ এটা বৰ স্পেচিয়েল আইটেম সেইটো নামটো কি বাইদেউ অসমীয়াত কি বুলি কয় গাহৰি মাংসৰ লগত বৰ টেষ্টি এটা বস্তু দেই চৰ্বিটো কাটি দিয়ে আমি খাই আছো মেচাকি বঢ়িয়া লাগিছে দেই
একদম ধুনীয়া। আজি আমাৰ ৰমাকান্ত চুকান্ত ডাঙৰীয়াৰ নেতৃত্বত অহা আমাৰ ইউনিট 860 আমাৰ অতি সুন্দৰ এটি বনভোজ প্ৰীতি বনভোজ। এই প্ৰীতি বনভোজৰ স্থলীত ইতিমধ্যে আমাৰ কণমানি শিশুসকল আমাৰ ইয়াত উপস্থিত আছে। তেখেতলোকৰ মাজত আমাৰ এইটো কি খেল ক'ব, মিউজিক বল ন, পাছিং দ্য বল এটা খেল আছে। এই খেলটো আমাৰ ইতিমধ্যে আৰম্ভ হ'বলৈ গৈছে। মই শুভ উদ্বোধন ঘোষণা কৰিছোঁ। আমাৰ ৰমাকান্ত চুকাং আছে, গংগু বাইদেউ আছে। আপোনালোকে আৰম্ভ কৰক আৰু মিউজিকটো আৰম্ভ কৰক। অঁ ইজনে সিজনলৈ বল পাছ কৰি আছে সুন্দৰভাৱে। আমাৰ মাজত এগৰাকী ভণ্টি ইতিমধ্যে খেলিব নালাগে। বল নোহোৱাৰ লগে লগে তেওঁৰ হাততে বলটো থাকিব লাগে। চাৰিগৰাকী শিশুৰ মাজত চলি আছে তীব্ৰ প্ৰতিযোগিতা। এয়া এটি সুন্দৰ খেল উপভোগ কৰি আছে আপোনালোকে। আমার সাহাবেরা আমার সাহাব মাংরা সাহাবেরা উন্নয়ন বিষয়া ৰমাকান্ত চুংক্ৰাং তেওঁৰ পুত্ৰই আমাৰ মাজত বিজয়ী হৈছে। এতিয়া আমাৰ প্ৰথম পৰ্যায়টি শেষ হৈছে। ইয়াৰ পিছত আমি মহিলাসকলৰ মাজত আৰম্ভ কৰিম। নেটফ্লিক্স চুংক্ৰাং তেওঁক প্ৰদান কৰিব। সকলোৱে হাত তালি দিয়ক।
দ্বিতীয় আছিলে পূজা হাজৰিকা আমাৰ বি এম ছাৰে পুৰস্কাৰটি প্ৰদান কৰিছে। তৃতীয় সুদীপ্ত প্ৰসাদ মেধি, দ্বিতীয় সুদীপ্ত মেধি, দ্বিতীয় এই মেধি সুদীপ্ত প্ৰসাদ মেধি ছাৰে পুৰস্কাৰটি প্ৰদান কৰিছে। ধন্যবাদ। বাকী সকলে অকণো বেয়া পাব নালাগে, যিহেতু প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় থাকে। বাকী ইতিমধ্যে মহিলাসকলৰ মাজৰ প্ৰতিযোগী পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ জনাইছো। আছে দীপালী বুঢ়াগোহাঁই ফাৰ্ষ্ট ন বঢ়িয়া 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 ৰাজকুমাৰী নৰ, তাৰপিছত দীপালী বুঢ়াগোহাঁই আছে। দীপালী বুঢ়াগোহাঁই ডাঙৰীয়াক সন্মান জনাব আমাৰ শাখা প্ৰবন্ধক ছাৰে। সকলোৱে হাত তালি দিয়ক, উৎসাহিত হওক। ইয়াৰ পিছত তৃতীয় প্ৰতিযোগী কোন আছিলে? তৃতীয় প্ৰতিযোগী কোন আছিলে বাৰু? আমাৰ বাইদেউগৰাকী অতি উৎসাহিত আছিলে, কিন্তু তেখেতে মেনেজ কৰিব নোৱাৰিলে। অতি দুৰ্ভাগ্যবশত। বেয়া পাব নালাগে বাইদেউ। আমাৰ ৰমাকান্ত চুলতান বাইদেউ আছে, তেওঁ সংকোচ কৰি আছে। তেওঁ পুৰস্কাৰটো প্ৰদান কৰিব আমাৰ অভিজ্ঞতা সন্মানী অভিজ্ঞতা ডাঙৰীয়া ৰমাকান্ত চুলতানে তেখেতৰ প্ৰত্যেক পুৰস্কাৰটো প্ৰদান কৰিব। আমি সকলোৱে হাত তালি মাৰিব লাগে। ধন্যবাদ। ৰমাকান্ত চুলতানৰ সহধৰ্মিনীয়ে তেখেতৰ পৰা পুৰস্কাৰ দি অতি আনন্দৰ মুহূৰ্ত। ইয়াতকৈ হয়তো আনন্দৰ মুহূৰ্ত পোৱা নাযাব। ইতিমধ্যে ইয়াৰ পিছতে আমাৰ অতি সন্মানীয় আমাৰ মাজত থকা উপস্থিত থকা ব্যক্তি আমাৰ মাজত চাৰক এটি ফুলাম গামোচাৰে, এখনি ফুলাম গামোচাৰে অভিনন্দন জনোৱা হ'ব। অভিনন্দন জনাব তগৰী মৰাণ ডাঙৰীয়ানীয়ে। এয়া সকলোৱে হাত তালি দি উৎসাহিত হওক। প্ৰদৰ্শন কৰিছে। ৰাখিব এখনি ফুলাম গামোচা। চিন্তা বলত মানে ছাৰ জিকিলে ন। অকমান সকলোৱে ধেমালি ফূৰ্তি কৰা হৈছে, মিষ্টাৰ পাৱাৰ তৃতীয় বিজয়ী। তেখেতক এটি ক্ষুদ্ৰ 50 টকা পুৰস্কাৰ আগবঢ়াইছে এবিএম খান ছাৰে আগবঢ়াইছে। সকলোৱে হাত তালি দি উৎসাহিত হওক। যিহেতু 50 টকা অতি ক্ষুদ্ৰ হ'লেও ইয়াৰ কিন্তু মূল্য সীমাহীন। আমি অতি আনন্দিত। हमारे साथ एबीएम सर है। बोलिए सर। नमस्कार। आज का पिकनिक कैसा लगा आपको? बहुत बढ़िया, बहुत बढ़िया। ये साल का पहला पिकनिक है मेरा और यहाँ पे आप सभी लोगों के साथ बहुत अच्छा लगा। दिवाकर फुकन तो बहुत बढ़िया उम्दा कलाकार है। उनके लिए आप सब लोग शेयर करें, सपोर्ट करें और हम लोग तो हमेशा साथ है। और बहुत बढ़िया एटमोसफेयर है यहाँ का। आसाम जो हॉस्पिटलिटी है, इसे लोकेशन बोल लीजिए, यहाँ के लोग बोल लीजिए, हॉस्पिटलिटी बोल लीजिए, बहुत बढ़िया होता है। बहुत धन्यवाद सर। आप वेस्ट बंगाल से है सर? आप बंगाल। वो हमारे नाटकपुर का एबीएम असिस्टेंट ब्रांच मैनेजर है और मेरा बड़ा भाई जैसा है सर। बहुत बढ़िया से काम करो, बहुत बढ़िया कर रहे हो और अपना गाने को कंटिन्यू रखो। इसको एकदम छोड़ना नहीं है, भगवान का गिफ्ट है। ठीक है, बहुत धन्यवाद। ओके, थैंक यू।
थैंक यू। लोग ऐसे भी है जिसको असमीज अच्छे से नहीं पता है, क्योंकि उन लोग दूसरे स्टेट से आए हैं हमारे ब्रांच में अपना कर्म से सेवा करने के लिए। बहुत टैलेंटेड LIC लोग हैं, वो लोग हमारे नॉर्थ लखनऊ ब्रांच में आए हैं। সৰু সৰু ল'ৰা ছোৱালীখিনিক আগতীয়াকৈ খাবলৈ দিয়া হৈছে। বহুত ডিচিপ্লিন হয় আমাৰ পিকনিক, সেইকাৰণে কৈছিলোঁ বহুত ভাল লাগে। এটি সুন্দৰ পৰিৱেশ গঢ়ি তোলক। আমাৰ শেষ কাৰ্যসূচী আজি বনভোজস্থলী, যিটো আমাৰ প্ৰতি বছৰে বনভোজটি অতি ব্যতিক্ৰমী হয়। সাধাৰণভাৱে বনভোজ বিভিন্ন দলে বনভোজ খাই আনন্দ ফূৰ্তি কৰে যদিও আমাৰ জীৱন বীমা নিগমৰ বনভোজটি অতি ব্যতিক্ৰমী হয়। গতিকে আপোনালোকে দেখা পাব। সন্মুখলৈ আহক। আমাৰ প্ৰিন্সিপাল বাইদেউ এখানি ফুলাম গড়তে সম্বৰ্ধনা জনাব। আমাৰ টিম লিডাৰ DO জনকান্ত ফুলকাৰী, ধন্যবাদ। বাইদেউ অশেষ কষ্ট কৰি আমাৰ মাজলৈ আহিলে, আমাক আনন্দ প্ৰদান কৰিলে, এটি সুন্দৰ গান আগবঢ়ালে। বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফুলাম গাঁও আমাৰ মাজত আজি অতি সুখৰ মুহূৰ্ত তেখেতক পাই আমি আনন্দ অনুভৱ কৰিছোঁ, আৰু পৰৱৰ্তী কাৰ্যসূচীটো যাতে আমি পাম তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। Fulani,